মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কেইটামান দৰকাৰী কথা জানি লওঁচোন আহা। ভাষা, ধ্বনি, বৰ্ণ আৰু শব্দ। এই চাৰিটা ধাৰণাৰ সৈতে আজি আমি চিনাকি হ'ম। প্ৰথমতে চাওঁ ভাষানো কি? মনৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে মানুহে কিছুমান কথা কয়। এই কথাবোৰেই আমাৰ ভাষা। এই ভাষাৰ সহায়ত আমি বিভিন্ন লোকৰ সৈতে যোগাযোগ কৰোঁ আৰু দৈনন্দিন জীৱনৰ কাম-কাজবোৰ চলাওঁ। আনহাতে মানুহে কথা-বতৰা পাতোতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায়, সেই মাতৰ সৰু সৰু ভাগবোৰক ধ্বনি বোলে। উদাহৰণস্বৰূপে বকুল। এই শব্দটোত ব, অ, ক, হস্ৰ উ, ল এই পাঁচটা ধ্বনি আছে। এই ধ্বনিবোৰক যেতিয়া আমি লিখিত ৰূপ দিম, অৰ্থাৎ এই ধ্বনিবোৰ যেতিয়া আমি লিখি উলিয়াম, তাক কোৱা হয় বৰ্ণ। সত্যনাথ বৰাৰ মতে মানুহে কথা কওঁতে যিবিলাক শব্দ উচ্চাৰণ কৰে, সিহঁতক লিখি প্ৰকাশ কৰিবলৈ প্ৰত্যেকটোতে একোটা চিন ব্যৱহাৰ কৰা হয়। এই চিনবিলাকক বৰ্ণ বোলা হয়। বৰ্ণবোৰক আখৰ বুলিও কোৱা হয়। বৰ্ণ দুবিধ, এবিধ স্বৰবৰ্ণ, আনবিধ ব্যঞ্জন বৰ্ণ। যিবিলাক বৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি, তাক স্বৰবৰ্ণ বুলি কোৱা হয়। অ, আ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ উ, দীৰ্ঘ ঊ, ৰি, এ, ঐ, উ, ঔ এইকেইটা হৈছে অসমীয়া ভাষাৰ স্বৰবৰ্ণ। এই বৰ্ণবোৰ উচ্চাৰণ কৰোঁতে আন কোনো বৰ্ণৰ সহায় ল'বলগীয়া নহয়। আনহাতে ব্যঞ্জন বৰ্ণবোৰ স্বৰবৰ্ণৰ সহায়তহে উচ্চাৰণ কৰিব পাৰি। ক, খ, গ, ঘ এইবিলাক হৈছে ব্যঞ্জন বৰ্ণ। তোমালোকে চোৱা, অ এই ব্যঞ্জন বৰ্ণটো উচ্চাৰণ কৰোঁতে অ এই স্বৰবৰ্ণটোৰ সহায় ল'বলগীয়া হয়। আনহাতে কেইবাটাও বৰ্ণ লগ হৈ অৰ্থ প্ৰকাশ কৰিলে তাক শব্দ বুলি কোৱা হয়। অৰ্থাৎ অৰ্থ প্ৰকাশ কৰা বৰ্ণ বা বৰ্ণ সমষ্টিকে শব্দ বোলে। এই ধৰা গছ, বন, আকাশ, বতাহ এইবোৰ হৈছে একো একোটা বৰ্ণ। গতিকে মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় ভাষা, ধ্বনি, বৰ্ণ, শব্দ এইবিলাকৰ মাজত থকা সৰু সৰু পাৰ্থক্যবোৰ বুজিব পাৰিলা।